So guys, মোৰ এইটো WhatsApp চলা একেবাৰে বোৰিং লাগি গৈছিল যেতিয়ালৈ মই এই পাঁচটা ইন্টাৰেষ্টিং ফিচাৰ্ছৰ কথা গম পোৱা নাছিলো আৰু এই পাঁচটা ইন্টাৰেষ্টিং ফিচাৰ্ছৰ কথা যদি আপুনিও জানিবলৈ বিচাৰে তেনেহলে ভিডিওটো একেবাৰে শেষলৈকে চাই থাকক অলপো স্কিপ নকৰিব এই পাঁচটা ফিচাৰ্ছৰ ভিতৰত সকলোতকৈ প্ৰথম ফিচাৰ্ছটো হৈছে মেছেজ কাৰেকচন মানে আপুনি যদি কোনো বন্ধুবৰ্গৰ লগত মেছেজ কৰি থাকোতে সেই মেছেজটোৰ মাজত যদি কোনো ওয়াৰ্ড এটা ভুল হৈ যায় তেনেহলে আপোনালোকে সেই মেছেজটো প্ৰেজেন্ট হোল্ড কৰিব মই যেনে ধৰণে দেখাই দিছো ঠিক তেনে ধৰণে আপোনালোকে এডিট অপচনত গৈ আপোনালোকে সেইটো শুদ্ধ কৰি আকৌ ৰিসেন্ড কৰিবলৈ পাৰিব আৰু এইটো যে কৰিব আপোনালোকৰ ফ্ৰেণ্ড বা বন্ধুজনে গমেই নাপায় আৰু সেকেন্ড ফিচাৰ্ছটো হৈছে এইচডি কোৱালিটিত আপোনালোকে ফটো আৰু ভিডিও পঠাবলৈ পাৰিব যদি আপোনালোকে কোনো বন্ধুবৰ্গক ফটো পঠায় তেনেহলে আপোনালোকৰ সেই কোৱালিটিটো ইমান ভাল নহয় তেনেহলে এতিয়া আপোনালোকে কৰিব লাগিব কি জাস্ট আপোনালোকে WhatsAppটো ওপেন কৰিব লাগিব আৰু সেটিংছত গৈ আপোনালোকে ইয়াত ষ্টৰেজ এণ্ড ডাটা বুলি এটা অপচন দেখিবলৈ পাব তাত গৈ আপোনালোকে মিডিয়া আপলোড কোৱালিটিত আপোনালোকৰ যেটো কোৱালিটি হেতু HD কৰি দিব মই যেনে ধৰণে আপোনালোকক দেখাই দিছো ঠিক তেনে ধৰণে আপোনালোকে এই সেটিংছটো কৰি লোৱাৰ পিছত আপোনালোকৰ বন্ধুবৰ্গক ফটো আৰু ভিডিও সকলোবিলাক আপোনালোকে HD কোৱালিটিত পঠাবলৈ পাৰিব এইটো হৈছে সেকেন্ড ফিচাৰ আৰু থাৰ্ড অপচনটো হৈছে চ্যাট লক যত আপোনালোকে এতিয়াৰ পৰা আপোনালোকে গুটে WhatsAppটো লক কৰিবলৈ নালাগে যদি আপোনাৰ কোনো স্পেশাল পাৰসন আছে যাৰ লগত আপুনি মেছেজ কৰিব বিচাৰে সিক্ৰেটলি তেনেহলে আপোনালোকে কি কৰিব যেনে ধৰণে মই দেখাইছো ঠিক তেনে ধৰণে আপোনালোকে তেখেতৰ কন্টাক্টত যাব আৰু আপোনালোকে কন্টাক্টত গৈ বলে ইয়াত এনে ধৰণে আপোনালোকে দেখিবলৈ পাইছে লক চ্যাট বুলি যেটো অপচন আছে হেতু আপোনালোকে ইনেবল কৰি দিব ইনেবল কৰি দিয়াৰ লগে লগে আপোনালোকৰ লক লগাবলৈ আহিব আৰু আপোনালোকে ফিংগাৰপ্ৰিন্ট দিবলৈ বা ফেস লক লগটো লগাই ল'ব আৰু তাৰ পিছত আপোনালোকে হেতু চাবৰ কাৰণে আপোনালোকৰ WhatsAppত হোম স্ক্ৰিনত আহি যেতিয়া স্ক্ৰল ডাউন কৰিব আপোনালোকে দেখিবলৈ পাৰিব লক টাচ ইয়াত ক্লিক কৰাৰ লগে লগে আপোনালোকে পাছৱৰ্ড বা ফিংগাৰপ্ৰিন্ট দিবলৈ আপোনালোকে লক খুলিবলৈ পাৰিব আৰু আপোনালোকে চ্যাট কৰিবলৈ পাৰিব এইটো হৈছে বেষ্ট ইউজফুল টিক্স যদি আপোনালোকৰ বয়ফ্ৰেণ্ড বা গাৰ্লফ্ৰেণ্ড আছে তেখেত সকলৰ কাৰণে আৰু 4 নম্বৰ ফিচাৰ্ছটো বহুত ইউজফুল ফিচাৰ্ছ যত আপোনালোকে এতিয়াৰ পৰা আপোনালোকৰ WhatsAppটো 4টা ডিভাইচত কন্ট্ৰোল কৰিবলৈ পাৰিব বা আপুনি যদি বিচাৰে আপোনাৰ গাৰ্লফ্ৰেণ্ড বা বয়ফ্ৰেণ্ডৰ WhatsAppটো আপুনি আপোনাৰ মোবাইলত এক্সেছ কৰিবলৈ পাৰিব হেতু কেনেকৈ কৰিবলৈ পাৰিব তাৰ কাৰণে আপুনি আপোনাৰ মোবাইলটো ল'ব মোবাইলটো লোৱাৰ পিছত আপোনালোকে তেখেতৰ থ্ৰী ডটৰ অপচনত গৈ সেটিংছত যাব আৰু সেটিংছত যোৱাৰ পিছত যেটো ইয়াত এনে ধৰণে আইকন এটা দেখিবলৈ পাইছে তাত ক্লিক কৰি আপোনালোকে এড একাউন্ট কৰি ল'ব কৰি লোৱাৰ পিছত আপোনালোকে এনে ধৰণে দেখিবলৈ পাব আৰু ইয়াত আপোনালোকে এগ্ৰি এণ্ড কন্টিনিউ অপচনত ক্লিক কৰাৰ পিছত ইয়াত যেনে ধৰণে আপোনালোকে থ্ৰী ডট যেটো অপচন দেখিবলৈ পাইছে তাত যোৱাৰ লগে লগে লিংক এজ কম্পেৰিজন ডিভাইস বুলি যেটো অপচন দেখিবলৈ পাইছে ইয়াত আপোনালোকে দেখিছে ক্লিক কৰাৰ লগে লগে এটা QR কোড শো হ'ব আৰু QR কোডটো শো হোৱাৰ পিছত আপুনি আপোনাৰ মোবাইলত কি কৰিব লাগিব জাস্ট আপোনালোকে থ্ৰী ডটত ক্লিক কৰিব থ্ৰী ডটত ক্লিক কৰাৰ লগে লগে আপোনালোকে লিংক ডিভাইস যেটো বুলি আছে তাত লিংক ডিভাইসত ক্লিক কৰি আপোনালোকে লিংক এ ডিভাইস ইউজ মোবাইল ডাটা এট ক্লিক কৰাৰ লগে লগে আপোনালোকে লকটো খুলি আপোনালোকে জাস্ট স্ক্যান কৰি ল'ব স্ক্যান কৰি লোৱাৰ লগে লগে আপোনালোকে আপোনালোকৰ পাৰ্টনাৰজনৰ WhatsAppটো সম্পূৰ্ণ আপুনি এক্সেছ কৰিবলৈ পাৰিব যেনে ধৰণে মই আপোনালোকক দেখাইছো তেনে ধৰণে আপোনালোকে কৰিলে হৈ যাব আৰু যদি কিবা ডাউট থাকে তেনেহলে মোক কমেন্ট কৰি সুধিবলৈ পাৰে মই সকলোখিনি উত্তৰ দিম আৰু যদি কিবা স্পেশাল কোনো কথা থাকে তেনেহলে মোৰ এইটো Instagram ID যত আপোনালোকে সকলোখিনি কথা সুধিবলৈ পাৰিব আৰু একেবাৰে শেষত যেটো ফিচাৰ্ছ হৈছে হেতু হৈছে মেটা AI এই AI অপচনটো অহা বেছি দিন হোৱা নাই WhatsAppত জাস্ট আপোনালোকে WhatsAppটো ওপেন কৰি লোৱাৰ লগে লগে এনে ধৰণে এটা RGB কালাৰত এটা আইকন দেখিবলৈ পাব যত আপোনালোকে ক্লিক কৰাৰ লগে লগে আপোনালোকে এনে ধৰণে মেছেজ কৰাৰ ধৰণে আপোনালোকে মেছেজ কৰিবলৈ পাৰিব ইয়াত আপোনালোকে কি কৰিব পাৰিব যত আপোনালোকৰ কোনো কোৱেশ্চন থাকে ঠিক তেনে ধৰণে আপোনালোকে জাস্ট কোৱেশ্চনটো সুধিলে আপোনালোকৰ লগা লগ এনসাৰটো আহি যাব আপোনালোকে ইয়াত কি আপোনালোকে সুধিবলৈ পাৰিব হেতু আপোনালোকে ইয়াত কোৱেশ্চন কৰিব পাৰিব যে আপোনালোকে যিকোনো কোৱেশ্চন কৰিব পাৰে যে আপোনালোকৰ জেনাৰেল নলেজৰ যিকোনো কোৱেশ্চন হোক বা আপোনালোকৰ পঢ়া-শুনা হোক বা আপোনালোকৰ এক্সামৰ প্ৰিপাৰেচন হোক বা আপোনালোকৰ যিকোনো ম্যাথমেটিক্স কোৱেশ্চন বা সায়েন্সৰ কোৱেশ্চন বা আপুনি তাৰ বাহিৰেও যদি আপোনালোকে কোনো ট্ৰেন্ডিং সং ট্ৰেন্ডিং ৰিলস আপোনালোকে ইত্যাদি আপোনালোকৰ মাইন্ডত যি আহে সেই সকলোবিলাক আপোনালোকে এই অপচনটোত আপোনালোকে ব্যৱহাৰ কৰিবলৈ পাৰিব তাৰ কাৰণে মই আকৌ এক্সট্ৰা সেপাৰেট ভিডিও এটা বনাম বাৰু কিন্তু বৰ্তমান আপোনালোকে জানি থক যে এই AI হৈছে আৰ্টিফিশিয়াল ইন্টেলিজেন্স যত আপোনালোকে সকলোবিলাক কাম কৰিবলৈ পাৰিব এইখিনি হৈছে আজিৰ ভিডিওটো যদি আপোনালোকৰ ভিডিওটো ভাল পালে তেনেহলে প্লিজ লাইক কমেন্ট শ্বেয়াৰ এণ্ড সাবস্ক্ৰাইব কৰি দিব সো আজিলৈ বাই বাই